কেতিয়া দি গৈছিলে এখন ফৰ্ম আপোনাক কালি যোৱাকালি কোনে দি গৈছিলে এই যে তাৰে ৰূপালী কি লিখে ৰূপালী নাথ ইউপিপিএলৰ নে বিজেপি ইউপিপিএলৰ ইউপিপিএলৰ কি হয় তেওঁ কি হয় নাজানো কিন্তু তাহন বৰমাৰ পৰা লৈ আহিছে বৰমাৰ পৰা লৈ আহি আপোনাক দিছে আৰু আপোনাক দি পেলাই কি বুলি কৈছে তেওঁলোকে 50 টাকা ল'ব বুলি কৈছে ফৰ্মখনত 50 টাকা ল'ব আৰু এইখন ফৰ্ম জমা দিলে আপোনাক কি দিব বুলি কৈছে অৰুণোদয় পাম বুলি কৈছে অৰুণোদয় পাব বুলি কৈছে আমাৰ মালিকে আৰু কৈছে এই উকা দিছে তোহাক যে হেৰি কৈছে ঠগাব 50 টাকা কৰি কিয় লয় সেনেকে কৈছে আপোনাৰ নামটো কি বন্দনা নাথ হা বন্দনা নাথ বন্দনা নাথ আচ্ছা আপোনালোকে এইটো ফৰ্ম পাইছে নেকি এইখন ফৰ্ম আপোনালোকে পাইছে নেকি কিমানজন মানুহক দিছে এইটো ফৰ্ম এই গাঁওখনৰ নাম কি মাজৰখাট আচ্ছা আমাৰ মছলপুৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হয়